কিজনী যাবি নে কি মাইছে তহঁতি কিজনী যাবি এই নবই এই গোটাই থৈছিলি এই ধক চোতালখন সাৰিবলৈ নেদেখে এইবোৰে সদায় সদায় মই আহিব লাগে মা যদি কপাল থাকিবলৈ তাই সাৰিব নোৱাৰে বোলে বাইদেউ চব কাম কৰে মই সাৰি দিওঁচোন নাই খবৰ নাই তাই চকীত বহি বহি অকল আগফালে বহি চকীৰ ওপৰত বহি বহি মোবাইল চাই থাকা গাঁও বোৱাৰী তাই জানিব লাগে সেইবোৰ কথা তাই টাউনত থকা ছোৱালী হ'ব পাৰে গাঁৱৰ বোৱাৰী হয় এইবোৰ নাজানিলে হ'ব নি হা এই কথা আজি এনেকৈ কথা নহ'ব আজি ফেচলাটো হ'বই লাগিব ৰ মাৰ ওচৰলৈ যাব লাগিব এতিয়া মই চব কাম কৰিব আজৰি হৈ হ'ব লাগিব বোৱাৰীয়েকৰ কথা ৰাতিপুৱাৰ পৰা কাম কৰিছোঁ কাম কৰি এই চোতাল তোতাল সাৰি আজৰি হৈ এতিয়া ফিল্টাৰটোত পানী অকণ নাই পানী মই ঢালিবলগীয়া হৈছে এজনী আছে এই সৰুজনী তাই টাউনৰ পৰা আহিলোঁ বুলি একো এটা কাম নকৰে এতিয়া শুই শুই মোবাইল টিপি থাকিব পাৰে কি কৰিছে তাইহে জানিব কৈ এতিয়া চাই আহোঁগৈ ইমানকৈ মোৰ দৰকাৰ নাই পানী ঠানি খাবলৈ নিজে মই হ'লে একো কাম চাম কৰিব নোৱাৰোঁ দেই মোৰ শাহুমা আছে জাজনী আছেই মই কাম চাম কৰিব নোৱাৰোঁ মাৰ ঘৰতে একো কাম চাম কৰা নাই মই আৰু শিকিও নাহিলোঁ মই কাম চাম কৰিবলৈ নাই ইমান ৰ'দত কাম কৰিব নোৱাৰোঁ দেই জাজনীয়ে কৰিব আকৌ মই ইমান ৰ'দত কাম কৰি ভাল নাপাওঁ মহাৰাণীয়ে বা কি কৰিছে কিনো কৰিব আমাৰ মহাৰাণী কাম নাই নহয় মোবাইল টিপি থাকিব পাৰে এতিয়া বহি বহি মোবাইল টিপাৰ বাহিৰে মহাৰাণী কি কাম আছে আকৌ যিহে মুখখন চোকা শুনিবগৈ শুনিলে আকৌ চেংকেনে মোকেই ক'ব চাই আহোঁগৈ ক'ত বহি আছে তাই মহাৰাণী মহাৰাণী বহিছা বহি বহি মোবাইল টিপি আছা কাম কৰিবলৈ দেখা নাই শাহুৱে কাম কৰি আছে নবৌৱে কাম কৰি আছে দেখি কাম কৰিবলৈ দেখা নাই অকল বহি বহি মোবাইল টিপি থকা জ্বলিছে এজনী আছা কেনেকৈ জ্বলিছে মই বহি থকা দেখি মই কাম চাম কৰিব নোৱাৰোঁ দেই মই জ্বলা মানুহ নহয় তোমাক দেখি জ্বলা নাই তুমি কাম নকৰাৰ কাৰণেহে কৈছোঁ এতিয়া বোৱাৰী হৈ পেলাই কিহত চকীৰ ওপৰত ঠেং তুলি বহি থাকিবলৈ আহিছে মই হ'লে কাম চাম কৰিব নোৱাৰোঁ দেই মালৈ ফোন এটা মাৰোঁ পাই হেল্ল' মা মই হ'লে এই বাইদেউৰ লগত আমাৰ জাজনীৰ লগত মই কাম চাম কৰিব নোৱাৰোঁ দেই যিহে মুখখন চোকা মোক বহি থকা দেখিবই নোৱাৰে মোক আকৌ মানুহটোৱে কাম কৰিবলৈ অনা নাই নহয় মই বহি আছোঁ এতিয়া তোমাক বহি থকা দেখিব পাৰোঁ আৰু দেখিব নোৱাৰোঁ বুলি নক'বা মাৰ আগত এনেকৈ কথা লগাবলৈ নাহিবা শুনিছা নহয় মা মই লাউডত দি থৈছোঁ শুনিছা নাই মা তাই মাকৰ আগত কথা লগাবলৈ আহিলে নে তাইৰ মাকজনী ভাল তাইৰো একেহে মাক চাইহে যি হ'ব এইবোৰ লগত দন লাগি থাকে নেকি ৰুমত অকণমান চাই লৈ ভাল ইমান কাম কৰি থকাতকৈ হ'ব এতিয়ানো অকলে অকলে বহি থাকিবি এবাৰ ভিতৰতে অকণমান মোবাইলটো টিপিবগৈ পাই ঐ আছোন আৰু সৰু বোৱাৰী ডাঙৰ বোৱাৰী মোৰ ওচৰলৈ আহ এইপিনে তহঁতৰ দুইজনীৰ লগত মোৰ কথা এটা পাতিবলৈ আছে কি হ'ল মা কেলৈ মাতিছিলা কি হ'ল মা কেলৈ মাতিছিলি আমাক তহঁতি কেইজনীনো ভিতৰত সোমাই কি কৰি আছিলি এই কিনো কৰিম ধন্যবাদ কামবোৰ কৰি আছিলে দেখোন এতিয়া এনেই মোবাইলটোকে অকণমান চাই আছিলোঁ তই কি কৰি আছিলি মই কিনো কৰিম আৰু এই কাপোৰ জাপি আছিলোঁ ৰুমতে সোমাই তোমাৰ সৰু বোৱাৰীয়ে কাপোৰ জাপিব লাগিছে নহয় ধন্যবাদ ৰাতিপুৱাৰ পৰা শুই উঠি মোবাইলটোকে চাই আছে ইবাৰ দেখিছোঁ হাতত মোবাইল সিবাৰ দেখিছোঁ হাতত মোবাইল হ'ব এইবোৰ কথা চব কথা বাদ দেচোন মই হ'লে কাম কৰিব নোৱাৰোঁ দেই আমাকনো কেলৈ মাতিছিলে মা কি কাৰণে মাতিছিলে আমাৰ দুজনী কি কাৰণে মাতিছিলে মা আকৌ তহঁতৰ দুইজনীক ভাবিছোঁ আজিৰ পৰা বোলো মই বুঢ়ী হৈ আহিছোঁ নহয় ভাত চাত বনাবলৈ অকণমান কঁকালৰ বিষৰ কাৰণে নোৱাৰিছোঁ সেইটো কাৰণে ভাবিছোঁ তহঁতৰ দুইজনীকে বোলো ৰাতিপুৱা এজনী গধূলি এজনী ভাত বনাবি আৰু সেইটো কাৰণে বোলো সেইটো কথাকে ক'বলৈ মাতিছিলোঁ পাই আপুনি দেখোন সদায় ভাত বনাই আজিনো কি হ'ল আপুনি ভাত বনাব নোৱাৰিলে আজি মোৰ এইকেইদিন হেৰি হৈছে আকৌ কঁকাল বিষত বাৰু বেছিকৈ হোৱা নিচিনা লাগিছে সেইটো কাৰণে বোলো তহঁতৰ দুজনীকে সেইটো কথা কৈছোঁ আৰু তহঁতি দুজনীয়ে বনাবি আৰু ঘৰখনত দুজনীকে বৈ থাকোঁতে আকৌ মই ভাত বনাম নি মই দেখোন বাকী কামবিলাক কৰোঁগৈ ঘৰ হোৱাৰ পৰা পানী ফিল্টাৰলৈকে ল'ৰা ছোৱালী অনালৈকে হৈয়ে বনাব আকৌ সৰু বোৱাৰীয়ে মই হ'লে ভাত বনাব নোৱাৰোঁ দেই মই ঘৰতে এদিনো ভাত বনাব পোৱা নাই মই ভাত বনালে সেইবোৰ ভাত খাবি আৰু তুমি ভাত বনাব নোৱাৰা যদিনো বিয়া হৈছিলা কেলৈ ভাল পাই থাকোঁতে নাজানিলা নি ভাত বনাই খুৱাব লাগে বুলি বিয়া হ'বই নালাগে আকৌ তেনেহ'লে বিয়া হ'ল বুলিকে কিবা ভাত বনাব লাগে বুলি ক'ৰবাত লিখা আছে নি বিয়া হ'লে ভাত বনাবই লাগিব কাৰণ এখন ঘৰৰ বোৱাৰী হ'লে মানে ভাত বনোৱা দায়িত্ব ল'বই লাগিব এজনীয়ে বনালে আকৌ এজনীয়ে নবনালে আকৌ তাইৰ মনটোতে আকৌ দুখ পায় নহয় দুইজনীয়ে মিলা মিলিকৈ কামবোৰ কৰিবা আকৌ তোমাৰ সৰু বোৱাৰীয়ে কৰিলে আৰু কাম অকল ভিতৰতে সোমাই সোমাই তাই মোবাইলটো টিপি থকাৰ বাহিৰে আৰু একো কামেই নাই তুমিও সৰু বোৱাৰী নক'বা দুইজনীকে মই কৈছোঁ সৰু বোৱাৰী নক'বা কাক কৈছা সৰু বোৱাৰী একেবাৰে এজনী মুখখন চা কেনেকৈ উত্তৰ দিছে চা মুখখন
মাৰ লগতে লগতে তৰ্কাতৰ্কি মাৰ লগত টকা-টকি লগা নাই দেই, মই তোমাৰ লগতহে টকা-টকি দেই। মই যেনিবা গমেই এনেকৈ একো এটা লাগি পোৱা নাই, তুমি মাক সুধিব পাৰা। ইমান দিন হ'ল তুমি অহা পাহে যি এমাহ ডন হয়। মই পিছে গমেই নাপাওঁ, আগতে মানুহজনৰ কথা পাতোঁতে শুনিছোঁ নহয় তৰ্কাতৰ্কি লাগি থকা। অঁ তুমি মানে সেইবোৰ স্বভাৱ, মানুহজনৰ লগত কথা পাতি থাকোঁতে মানে তুমি ডনো শুনি থাকা। মোৰ সেইবোৰ স্বভাৱ নাই, শুনো আকৌ কথা পাতি থাকোঁতে মোবাইলত কাজিয়া লাগি থকা। সেইবোৰ স্বভাৱ তোমাৰ তেহেঁতক কিজনী মই কথা এষাৰহে ক'বলৈ পালোঁ। মনে মনে থাক, মনে মনে থাক। গম নাপাওঁৱে বৰ চোকা মোক বৰ কথা এইজনী অহাৰ পৰা আমাৰ ঘৰখন চব ভাল হ'বলৈ ধৰিলে। তাই বৰ একেবাৰে তাই অহাৰ পৰা আমাৰ আগতে আমাৰে মই কাজিয়া নালাগো নহয়, তাই অহাৰ পৰা চব কাজিয়া হ'বলৈ ধৰিলে। বৰ ভাল যেনি তাই। বাইদেউ কি কথা ক'বলৈ আহিছ? কি কথা ক'বলৈ আহিছা? সঁচা কথাটোহে কৈছোঁ, তুমি আহিয়ে আমাৰ ঘৰখন ধ্বংস কৰি দিয়ে। তোমাৰ মাক চাহে যে ক'বা, তোমাৰ মাৰ যেনেকুৱা তুমিও তেনেকুৱা। কি কথা ক'বলৈ আহিছ? মাক ধৰি কি কথা ক'বলৈ আহিছ? মাক মই উঠুনি কোৱা শুনিছোঁ, এতিয়া কোৱা শুনিছোঁ, কি কথা ক'বলৈ আহিছ? অঁ তুমি সেইকাৰণে কৈছোঁ আকৌ, আহি পেলাই আমাৰ ঘৰখন গোটেই ধ্বংস। আমাৰ সেইবোৰ স্বভাৱ নাই। স্বভাৱ নাই, কথা ক'বলৈ আহিছা। এখন ধ্বংস কৰিছে, দল লগাবা। কি ধ্বংস কৰিলো? মাৰ আগত মোৰ কথা বেয়া বেয়াকৈ লগাবা। এতিয়া মায়ে সেইটো কাৰণে মোক বেয়া পাইছে, তোমাক অকল ভাল পায়। মই যদি ইমানেই বেয়া, বেয়া যা তই। চব আজিয়ে সম্পত্তি লাগিব, বাগানৰ সম্পত্তি লাগিব, পথাৰৰ সম্পত্তি লাগিব, নহ'লে মই বহিয়ে ল'ম। তুমি বহি থাকা, আজি ইয়াতে বহি থাকা। মোৰ মানুহজনে চব বাগানৰ সেইবোৰ কৰিছিলে, তোমাক কেলে দিম? তোমাৰ তাত একো অধিকাৰ নাই। সমানে অধিকাৰ আছে। কিহৰ সমানে অধিকাৰ আছে? বাইদেউ সেই বুলি নহ'ব। মই আগে আহিছোঁ এখন ঘৰত, মই তোমাতকৈ দুদিনমানৰ অধিকাৰ বেছি আছে, মই একো দিবলৈ নাই তোমাক। ডাঙৰ সৰু একেই অধিকাৰ। সেই বৰ সেই কথা পাতি এজনীকে আনিলে বৰ ভাইটিয়ে, ভাল এজনী আনিব বুলি ভাবিছিলে, এনেকুৱা বুলি ভবা নাছিলো আকৌ। এইজনী বৰ একেবাৰে নিজৰ বাগানৰ সম্পত্তি ভাগ বিচাৰিবলৈ আহিলা ইয়াত আহি। আমি আজিলৈকে একো বাগানৰ সম্পত্তি বিচাৰি নাপালো, কিবা বিচাৰি নাপালো। ক'বলৈ আহিছে বাগানখন আমাৰ এজনৰহে, তোমাক কেলে দিম আকৌ? সোনকালে আহা, ফোন কৰি লগালেই লগামতো, কেলে নলগাম? ময়ো লগাম দিয়ক। যাওঁ ময়ো ফোনটো কৰি ল'ম। মনে মনে থাক, তহঁতি কিজনী মনে মনে থাক। কথাটো ক'বলৈ পালোহে এহেঁতৰ দুজনী। আইঅ ইমান হুলস্থুল, ইমান হুলস্থুল। তহঁতৰ কিজনী লোকে হাঁহিছে নাই বাৰু? হে তোমাৰ বৰ সৰু বাৰীয়ে মুখখনে জোকা, তাইহে মোৰ লগত দৌৰাইছে। সৰু বাৰী কথা ক'বলৈ আহিছে, তহঁতৰ দুইজনীকে দিম এতিয়া। তাইহে মাটি ভাগ কৰা কথা ক'বলৈ আহিছে, ক'ত বাগানে ভাগ লাগে হেনো তাই। মই এতিয়া লাঠি আনিছোগে লাঠি কাম নাই কৰা বুলি কেলে কথা লগাই আছে তেনেহ'লে মা আগত এতিয়া? ল'ৰা এহেঁতক কথা ক'লে মানে তুমি কাম নকৰা, ৰাতিপুৱাৰ পৰা অকল মোবাইলটোকে টিপি থাকা, মই নেদেখো নি? মনে মনে থাক। কাম কৰিবলৈ অনুৱা নাই অকল। মোকো কি কাম কৰিবলৈ আহিছিলে? মই কি কামেই কৰি থাকিম নি? হা তুমি কাম নকৰিবা, মই কাম কৰি থাকিম। ডাঙৰ বুলি অধিকাৰ বিচাৰিলে নহ'ব নহয়। কিয় অধিকাৰ বিচাৰিলে নহ'ব? লাগিলে অধিকাৰ বিচাৰিব। তহঁতি কিজনী যাবি নে মা আহিছে।